গীতাৱলী ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক সকলোৰে ভালেই চাগে আৰু মোৰ ভালেই। এয়া যাবলৈ ওলাইছোঁ নামঘৰলৈ, ভাগৱত পাঠ হৈ আছে। আজি আমাৰ নামঘৰৰ পাল পৰিছে, কিন্তু হ'লে মা আৰু মই ছোৱালী যাম। ওলাইছোঁ আৰু তাকে চুলিখিনি মেলি থৈছোঁ, কাৰণ মাথা ধুইছিলোঁ যে, সেইকাৰণে মানে চুলিখিনি ভিজি আছে। বান্ধি দিলে পটকৈ হেৰি হ'ব, অকণ মেলি যোৱা সময়ত ধুনীয়াকৈ খোপা চোপা বান্ধি কৰি উনি চুনি লৈ যাম আৰু তাকে এয়া পূৰা ৰেডি হৈ ল'লোঁ। এতিয়া যাওঁ আৰু তাকে ব'লক চাই থাকিব খালি ভিডিঅ'ত আপোনালোকে শেষলৈকে দেই। এয়া আমি নামঘৰলৈ গৈ আছোঁ। অটতে ছোৱালী, মই, মা, তাৰপিছত আৰু এইফালে আছিলে মাহীহঁতৰ পোৱালিটো। পামগৈ আৰু বেছি দূৰ নহয়। এইফালে আমি খোজকাঢ়ি নাহিলোঁ আৰু অকণমান দূৰ হয় যে, সেইকাৰণে অটতে আহিলোঁ। ছোৱালীলৈ দিগদাৰ হয়। আহি পালোহি নামঘৰ। এতিয়া ধুনীয়াকৈ ভৰি হাত ধুই যাম আৰু ভিতৰলৈ গৈ আছোঁ। এই দেখিছেনে মাহী পোৱালি পূৰা আগে আগে গৈছে। এইটোৱে কিন্তু পিছফালৰ পৰাহে দেখিলে মাহী পোৱালিক। আহি সোমালোহি, আহি কৰি চাকি জ্বলাই ল'লোঁ। দেখিছে কি ধুনীয়াকৈ সজাইছে নহয় নামঘৰটো, একদম ছাইডৰ ফালে ইমান ভাল লাগিছে সোমাই। আৰু নামঘৰত সোমালে মনটো বহুত বেছি ভাল লাগে। তাৰপিছত এইফালে আকৌ আমাক চাহ খাবলৈ মাতিলে। আমি চাহটো খালোঁ। চাহ খাই পিনি চাহৰ লগত দিছিলে পকা মিঠৈ এটা, খুব ভাল লাগিলে খাই পিনি। আৰু নামঘৰৰ বস্তু এনেও সোৱাদ লাগে। তাৰপিছত খালোঁ চিৰা, আলুগুটি, তাতে একেলগতে বহাওঁতে খাইছোঁ আৰু তাৰপিছত আকৌ তাতে দিলেহি প্ৰসাদ। আমাৰ মানে অকণমান দেৰি হ'ল, প্ৰসাদ দিয়া টাইমতে গৈ পোৱা নিচিনা হ'ল। তাৰপিছত এয়া খাই কৰি বোলো আপোনালোকক অকণমান নামঘৰটো ভকতকেইজনক দেখুৱাই দিওঁ বুলি বোলো পোৱালিটোক ক'লোঁ কৰিবলৈ। সি পিছে ভালকৈ মানে কৰিবলৈ মানে কপাই কৰিলে, সেইকাৰণে বোলে এয়া দেখিছেনে। আকৌ লাষ্টত আমি ফটো দুখনমান উঠিলোঁ আৰু মা মই এয়া আমাৰ লগাই দিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব